আহোমসকলৰ প্ৰথমজন ৰজা চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী। হে গাইছ, আজি ৰজাৰ ৰাজধানী চাবলৈ বলক। হে গাইজ, ৱেলকাম বেক টু মাই ডলেব ইউটিউব চেনেল। আজি আপোনালোকক দেখুৱাম ৰজাৰ ৰাজধানী, আহোমসকলৰ প্ৰথম ৰজা চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী। তো গাইজ বলক। আৰু মোৰ লগত আছে এয়া প্ৰাণজিত ভাই। তো আজি কলৈ যাব? হাবুঙলৈ ন। তো আজি গাইজ ৰজাৰ ৰাজধানী হাবুং দেখুৱাম। তো গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ চাওক, এয়া পথাৰৰ দৃশ্য, সেউজীয়া পথাৰৰ দৃশ্য আৰু ৰোৱনীয়ে ইমান ৰ'দতো ধান ৰুই আছে। আমি গাইজ গৈ আছোঁ গোবিন্দপুৰৰ পৰা সোমাই পিনি এটা ৰাস্তাত, ভিতৰুৱা ৰাস্তা, আৰু ইয়াৰ পৰা পাৰ হ'ব লাগিব শিঙিয়ালৈ। ইয়াৰ পৰা আমি পামগৈ মেইন ৰোডলৈ। হাইৱে ৰোড ন। আৰু ইয়াৰ পৰা কিমান হ'ব, কেই কিলোমিটাৰমান হ'ব? বেছি নহয়। তো গাইজ এতিয়া আমি পালোঁ হাইৱে ৰোড, আৰু ইয়াৰ পৰা যাব পাৰিব আপোনালোকে ঢকুৱাখানাৰ পৰা ধেমাজিৰ পৰা আৰু ক'লৈ যাব পাৰিব? ডিব্ৰুগড় ন। ডিব্ৰুগড় যাব পাৰিব, মাজুলী যাব পাৰিব, আৰু ইয়াৰ পৰা লখিমপুৰ যাব পাৰোঁ। আমি ইয়াতলৈ পাৰোঁ বৰ্তমান। ইয়াৰ পৰা বেছি দূৰ নহয়। এতিয়া যাম আমি ঘিলামৰা ন। ঘিলামৰাৰ পৰা ডাইৰেক্ট যাব লাগিব। ঘিলামৰাত মানে ইনষ্টলমেণ্ট ধৰিবলৈ আছে, এইটো ভৰি পিনি ডাইৰেক্ট যাব লাগিব হাবুঙলৈ। হে গাইজ, এতিয়া গৈ আমি পালোঁহি বাটমাৰী, আৰু বাটমাৰীৰ পৰা ঘিলামৰালৈ বেছি দূৰ নহয়, 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ মানেই হ'ব চাগে। আৰু ইয়াতে দলং এখন পালোঁ, দলঙৰ ভিউ চাওক কেনেকুৱা মজা। পুৰা গৰম। আৰু এই জেগাটোৰ নাম কি বুলি কয়? জেগাটো ঘিলামৰাই বাটমাৰী বুলি কয়। আৰু ইয়াতে এটা নদী আছে, মানে এটা নদী, এইটো কি নদী বুলি কয় জানো, এইখন নদী আছে ইয়াতে। কণ্টেক্ট ৰখিলোঁ, পুৰা গৰম মানে পুৰা। গাইজ আমি পালোহি ঘিলামৰা, মা লক্ষ্মী ভাৰ। তো গাইজ ঘিলামৰাৰ পৰা গোগামুখলৈ 22 কিলোমিটাৰ ৰাস্তা, আৰু ধেমাজিলৈ 22 কিলোমিটাৰে আছে, মানে একেটাই আৰু। তো গাইজ এতিয়া আমি পালোহি ঘিলামৰা, আৰু ঘিলামৰা আমি য'ত ইনষ্টলমেণ্ট দিব লাগিছিলে তালৈ পালোহি, এই ডিলাৰখনলৈ। এইটো বাজাজ ডিলাৰ বুলি লিখা আছে, আৰু ইয়াত পাব আপোনালোকে NS 200 আৰু পালচাৰ, এভেঞ্জাৰ, আৰু বেলেগ মডেলৰ বাইক আছে আৰু। তো গাইজ ইনষ্টলমেণ্ট ধৰিলোঁ, আৰু ইয়াৰ পৰা ডাইৰেক্ট আমি যাওঁ হাবুঙলৈ। ইয়াৰ পৰা কিমান কিলোমিটাৰমান হ'ব? 5 কিলোমিটাৰমান হ'ব। 5 কিলোমিটাৰমান হ'ব, আৰু ইয়াৰ পৰা ডাইৰেক্ট যামগৈ আমি হাবুঙলৈ। তো গাইজ ইয়াৰ পৰা আমি ঘূৰি যাব লাগিব, আগলৈ নাযাওঁ। আগলৈ গ'লেতো আমি লখিমপুৰ পাম। লখিমপুৰত আমাৰ কাম নাই, কাৰণ আমি যাওঁ হাবুঙলৈ, আৰু ইয়াৰ পৰা ঘূৰি যাবগৈ লাগিব ইয়াৰ পৰাই মানে। তো ইয়াতে মানুহ এজনক সুধিব লাগিব, নহ'লে বহুতখিনি ঘূৰি যাব লাগিবগৈ তাৰ পৰা গ'লে। আৰু ইয়াতে শ্বৰ্টকাট ৰাস্তা এটা আছে বোলে। এই ঘন্দিয়া ইয়াৰ পৰা যাব পাৰিম নোৱাৰিম? ইয়াৰ পৰা যাব পাৰিম ন? অঁ, গাইজ ইয়াৰ পৰা আৰু বেছি দূৰ নহয় নেকি ন? আৰু ইয়াতে আমি বাটমাৰীতে শ্বৰ্টকাট ৰাস্তা এটা পালোঁ, নহ'লে তাৰ পৰা ঘূৰি গ'লে বহুত মানে 8-9 কিলোমিটাৰমান হৈ যাবগৈ। ইয়াৰ পৰা গ'লে 4 কিলোমিটাৰমান বাট যাব লাগে, আৰু বেছি দেৰি নাই। আৰু তেতিয়া ইয়াৰ পৰা গ'লে সোনকালে পাম, আৰু সেইকাৰণে মানে ইয়াৰ পৰাই যাওঁ। আৰু শ্বৰ্টকাট ৰাস্তা, ইয়াৰ পৰাই যাব পাৰিম। গাঁৱৰ ৰাস্তা হ'ব পাৰে কিন্তু বহুত। ইয়াৰ পৰা ঘন্দিয়া যাব পাৰিম ন? কিমান দূৰ হ'ব? ইয়াত টাৰ্ণিং আছে নেকি ক'ৰবাত? মানে তিনিআলি ডাইৰেক্ট পাই যাম ন? তিনিআলি। অঁ, বলক। গাইজ আমি পালোহি গন্ধিয়া পাৰ হৈ পিনি এতিয়া ক'লৈ পালোঁ? ইয়াৰ পৰা সোমাই যাব লাগিব ন? বেছি দূৰ নহয়। ইয়াৰ পৰা কিমানমান দূৰ হ'ব তালৈ? এনেই 3 কিলোমিটাৰমান হ'ব চাগে। আৰু ইয়াৰ পৰা গাইজ 3 কিলোমিটাৰ সোমাই যাব লাগিব, তেতিয়া আমি পামগৈহি হাবুং। তো বলক। কিন্তু ৰাস্তাটো কেনেকুৱা শুৱনি, কিনাৰে গছ গছনি বঢ়িয়া, কিন্তু গাঁৱলীয়া ৰাস্তা হ'ব পাৰে। আপোনালোকে কেতিয়াও এইটো নাভাবিবা যে গাঁৱলীয়া ৰাস্তা বেয়া বুলি, কিন্তু গাঁৱলীয়া ৰাস্তা হ'লেও কিন্তু খুব ধুনীয়া, খুব বঢ়িয়া। আৰু কিনাৰে দেখিলোঁ চাহ বাগান।
নাই বুলি ক'লেও ইয়াত মানে কেইবাপৰাও চাহ বাগানৰ খেতি লগাই থৈছে বহুতখিনি মানে। তো গাইজ এতিয়া আমি পালোহি হাবুং আৰু কিনাৰতে দোকান আছে, ইয়াৰ পৰা ধূপ চুপ যিকোনো আৰু ইয়াৰ পৰা ল'ব পাৰিব আপোনালোকে ধূপ ধূনা। আৰু ছাইডত আমি বাইকটো ৰখাই ল'ম, যি কি নহওক ইয়াতে ৰখাই পিনে এতিয়া খোজকাঢ়ি যাব লাগিব ভিতৰলৈ। তো যাওঁ হাবুং বলক। তো গাইজ এইটোৱে হ'ল হাবুঙৰ প্ৰথম মানে মেইন গেটটো এইটোৱে, আৰু ইয়াৰ পৰা আমি সোমাই যাব লাগিব এইটো। তো গাইজ পালোহি, এইখনেই হ'ল গেট, হাবুঙৰ গেট। আৰু গেটলৈ পালোঁ আৰু সকলো দেখুৱাম, এইখনেই হ'ল প্ৰথম গেটটো আৰু ইয়াৰ পৰা সোমাই যাব লাগিব। তো গাইজ এইটোৱে হ'ল হাবুং, মানে ৰাজা মহাৰাজাৰ ৰাজধানী আছিলে। চাওক আপোনালোকে চাৰিওফালৰ ভিউ চাওক চাওক চাওক, কি যে মজা ভাই, বঢ়িয়া লাগিছে, মজা লাগিছে ন? জেগাকণ কেনেকুৱা? বঢ়িয়া লাগিছে, মজা মজা ন? তো গাইজ প্ৰথমে আমি আহি দেখিলোঁ ড্ৰেগন, আৰু ড্ৰেগনৰ নিচিনা ইয়াৰ ৰজাবোৰ মানে শক্তিশালী আছিলে চাগে, সেইকাৰণে ড্ৰেগনটো বনাই থৈছে খুব ধুনীয়াকৈ, খুব ধুনীয়া মানে পৰিৱেশ আপোনালোকে দেখাই পাইছে, খুব ইমান ডাঙৰকৈ বনাই থৈছে ৰজা। আৰু এইখনেই হ'ল দ্বিতীয় ৰাজধানী আছিলে। চাব পাৰে চাৰিওফালৰ ইয়াত গেটটো আছিলে। আৰু ইয়াতে লিখা আছে উদ্ধাৰকাৰীসকলৰ নাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগু তৃতীয়ত আছে প্ৰধান বৰুৱা, সিহঁতে মানে এইটো উদ্ধাৰ কৰিছিলেগৈ, কিমান কোটি টকা মানে খৰচ কৰি পিনি। আৰু ইয়াতে চাকি ধূপ ধূনা ইয়াতে জ্বলাব পাৰিব, ইয়াৰ পৰা উঠি পিনি তাত মানে সেৱা কৰিব লাগিব। ইয়াতে সেৱা কৰে, কিন্তু তাত মানে পূজাৰীটো তাত থাকে আৰু তাতে সেৱা কৰিব লাগিব আপোনালোকে গ'লে। আৰু ইয়াতে মানা আছে, মানে জোতা চেণ্ডেল খুলি প্ৰৱেশ কৰিব, চেণ্ডেলটো খুলি পিনি যাব লাগিব আপোনালোকে আহিলেও, মানে চেণ্ডেল খুলি পিনি ইয়ালৈ আহিব লাগিব। পুৰা গৰম গৰম, গছৰ মানে তলতে অকণমান ৰৈছোঁ, মানে পুৰা গৰম। তো গাইজ দেখুৱাই যাম আপোনালোকক আজি, চবটো মানে দেখুৱাম। আৰু এইটোৱে হাবুং, মানে আগৰ মানে চাউলুং চুকাফাৰ মানে এইটো দ্বিতীয় 3 বছৰ ইয়াতে ৰাজত্ব কৰি আছিল আহোম ৰজাৰ, মানে চুকাফাই ইয়াতে আহোমসকলৰ প্ৰথমজন ৰজা আছিলে। আৰু মানে আহোমসকলৰ আগৰ যুগৰ মানে কি বুলি কয়, লাও পানী আৰু কুকুৰা মানে ইয়াতে দি পিনি এনেকুৱা ধৰণৰ মানে সেৱা কৰে। আৰু এইটো চাওক, মানে যোনটো থাকি যায় ইয়াতে মানে খানা চানা খাই পিনি মানে মানুহকেইটা ঘৰলৈ যায়গৈ, আৰু ইয়াৰ পৰা আৰু ঘৰলৈ নিনিয়েগৈ ন। আৰু মই ভালকৈ নাজানো, কিন্তু যিমান জানো এইটো আপোনালোকক কৈ দিছোঁ। তো যিমান পাৰোঁ আপোনালোকক আজি দেখুৱাবলৈ চেষ্টা কৰিম। চাৰিওফালৰ দৃশ্য এইটোৱে, আৰু কিনাৰে কিনাৰে পূৰা জংঘল আছে, আগৰ মানে আহোমসকলৰ মানে নীতি নিয়ম ইয়াতে মানে মানি পালন কৰা হয়। আৰু এইফালৰ দৃশ্য, আৰু তাত কি আছে মানে সকলো দেখুৱাম। ভাই আপোনালোকে ক'ৰ পৰা আহিছে? ধেমাজি ন? আৰু ইয়াতে লগ পালোঁ, আপুনি? মই তেজপুৰৰ হয়। তেজপুৰৰ হয় ন? মানে শুনি পিনি আহিছেনে আপুনি? কেনেকুৱা মানে? ইয়াত আগতো আহিছে একবাৰ। আগতো আহি পাইছে ন? আমি মানে প্ৰথমবাৰ আহিছোঁ, আমিও মানে ওচৰৰে হয়, কিন্তু এইবাৰ আহিছোঁ। তো বলক আৰু আগলৈ যাওঁ, কি আছে সকলো আপোনালোকক আজি দেখুৱাই যাম। আৰু ইয়াতে তেজপুৰৰ দাদা এজনক লগ পাই খুব ভাল লাগিল। সঁচাকৈ আপোনালোকে এবাৰ ভাবি চাওক, কিমান দূৰ দূৰণিৰ পৰা ইয়ালৈ আহে হাবুঙলৈ, আৰু আগৰ বহুতখিনি স্মৃতিয়ে ইয়াত জড়িত হৈ আছে। সঁচাকৈ আমাৰ বাবে জানিবলগীয়া কথা, নিশ্চয় আমি জানিব লাগে। ইয়াতে আপাৰ আছামলৈ আপোনালোকে এবাৰ আহি চাব, আৰু ধেমাজি ডিষ্ট্ৰিক্টত হাবুংটো আছে, আপোনালোকে এবাৰ চাই যাব। আৰু এই সকলো দৃশ্য এইটো চাওক আপোনালোকে, চাৰিওফালৰ দৃশ্য কেনেকুৱা লাগিছে, আৰু কিমান কোটি টকা খৰচ কৰি পিনে এইটো নিৰ্মাণ কৰা হৈছেগৈ, মানে চাওক আপোনালোকে ইয়াৰ দৃশ্য, চাৰিওফালৰ ভিউ। তো গাইজ এইটোৱে আছিলে ৰজাৰ ৰাজধানী। তো গাইজ এইটোৱে হ'ল মানে ৰজাৰ ৰাজধানী, আহোমসকলৰ প্ৰথমজন ৰজা চাউলুং চুকাফাৰ মানে দ্বিতীয় ৰাজধানী আছিলে। আৰু মানে সকলোখিনি আপোনালোকে দেখাই পাইছে, কেনেকুৱা মানে ষ্টাইলত বনাইছে, খুব ধুনীয়াকৈ বনাই থৈছে। তো গাইজ আজিলৈকে ভিডিঅ' ইমানেই, আৰু আপোনালোকে মোৰ চেনেললৈ নতুনকৈ আহিছে যদি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।